হাই ফ্ৰেণ্ডছ যিবিলাক নতুন ফ্ৰেণ্ডে মোৰ চেনেলটো এতিয়া বৰ্তমান চাই আছে ছাবস্ক্ৰাইবটো কৰি ল'ব। ইয়াত মই বিভিন্ন ধৰণৰ জব সম্পৰ্কীয় আপডেট, কি জব আহিল, কি জব বৰ্তমান ওলাইছে, চব গোটেই আপডেট দিওঁ। সেই আপডেটবিলাক ছাবস্ক্ৰাইব কৰিলে আপোনালোকে অতি সোনকালে পাব। আৰু ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে ভিডিঅ'বিলাক, নতুন নতুন আপডেটবিলাক দি, কিয়নো তেতিয়া এনেকুৱা এটা ফিলিংছ হয় যে আপোনালোকে চাই পেলাই কিবা এটা পাইছে মোৰ মানে ভিডিঅ'টোত, বা কিবা এটা গম পাইছে, এনেকুৱা ভাৱ হয়। তলৰ ফালে লিখা চাওকচোন ছাবস্ক্ৰাইব নম্বৰ অপশ্যনটো, সেইটো ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব, ৰঙাৰাই লিখাইছে। এতিয়া ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। SSUHSD ফাৰ্মাচিষ্ট হয় আচলতে, BSc নাৰ্ছিঙৰ এইটো। যিবিলাকে ফাৰ্মাচিষ্ট পঢ়িম বুলি ভাবিছে, BSc নাৰ্ছ পঢ়িম বুলি ভাবিছে, ডিপ্ল'মা ইন ফাৰ্মাচিষ্ট আৰু BSc নাৰ্ছ, তেওঁলোকে অতি সোনকালে ইয়াত অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যিটো আপোনাৰ ইয়াত আপুনি পঢ়িব পাৰিব। আপোনাৰ তাৰ আগতে এক্সাম এটা হ'ব, এণ্ট্ৰি এক্সাম। তাতে এণ্ট্ৰি কৰাৰ কাৰণে আপুনি এক্সাম দিব লাগিব, কোৱালিফাই হ'ব লাগিব এক্সামত, তাৰপিছত এণ্ট্ৰি কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন আৰম্ভ হ'ব এপ্লিকেশ্যন 24 জুন আৰু শেষ হ'ব 9 জুলাইত। আপুনি 9 জুলাইৰ আগতে এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ বাবে এটা এপ্লাইৰ সময়ত এটা ফিজ দিব লাগিব আপুনি, সেইটো আপোনাক ঘূৰাই দিয়া নহয়, 1200 টকা। আৰু আপোনাৰ এটা বেংক চাৰ্জ 60 টকা এটা লগতে দিব লাগিব। আৰু সেইটো আপোনাৰ আপুনি চালানৰ যোগেদি যেতিয়া আপুনি এপ্লিকেশ্যন কৰিব, চালান বেংকত জমা দিব লাগিব, চালান কপিটো ডিপ'জিট কৰিব লাগিব। আৰু ইয়াৰ আপোনাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 24 তাৰিখৰ পৰা 24 জুন, আৰু লাষ্ট ডেট আছে 9 জুলাই, 5 তাক গেলি আছে। আৰু এডমিট কাৰ্ড মানে যিটো এণ্ট্ৰি এক্সাম আছে, আপুনি তাত এডমিশ্যন লগাই যিটো এক্সাম হ'ব, সেইটো আপোনাৰ 16 জুলাইত এডমিট দিব। যিকোনো ফ্ৰেণ্ডে ভাবি আছে এপ্লাই কৰিম বুলি, বা BSc নাৰ্ছ বা ফাৰ্মাচিষ্ট পঢ়িম বুলি ভাবিছে, ডিপ্ল'মা লাগে, তেওঁলোকে অতি সোনকালে এপ্লাই কৰক, পাব। এপ্লাই কৰিলে, আৰু পিছত কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, পাহৰি নাযাব।